নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আজি লৈ আহিছো আপোনালোকৰ বাবে এটা চিকেনৰ বহুত স্পেশাল ৰেচিপিটো হৈছে চিকেন পকোৰা আপোনালোকে দেখি কিনে গম পাইছেই আৰু এই ৰেচিপিটো একেবাৰে ৰেষ্টুৰেণ্ট আৰু ধাবাৰ ষ্টাইলৰ হয় আমি ৰেষ্টুৰেণ্ট বা ধাবাত গলে মানে চিকেন পকোৰা চিকেন ড্ৰাই ফ্ৰাই এবিলাক প্ৰায় অৰ্ডাৰ কৰি খাওঁৱে কিন্তু যদি আমি ঘৰতে এইদৰে বনাই খাবলৈ পাৰো কিমান ভাল আহক তেতিয়াহলে ৰেচিপিটো শিকো আৰু ৰেচিপিটো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব প্ৰথমে মই ইয়াতে 400 গ্ৰাম চিকেন লৈছো চিকেনখিনি একেবাৰে বনলেছ নহয় কিন্তু আপোনালোকে মন গলে একেবাৰে বনলেছ চিকেন লব পাৰে ইয়াতে মই 2 চামুচ নেমুৰ ৰস এড কৰি দিছো তাৰ পাছত আমি ইয়াতে দিছো 1 টেবলস্পুন আদা নহৰুৰ পেষ্ট Next আমি ইয়াতে দিম 2 টিস্পুন কাশ্মীৰী ৰেড চিলি পাউডাৰ ইয়াত যোনটো নৰ্মাল ৰেড চিলি পাউডাৰ থাকে হেতু ইউজ নকৰিব নহলে বহুত জ্বলা হৈ যাব ইয়াত আমি কাশ্মীৰী ৰেড চিলি পাউডাৰ ইউজ কৰিছো কাৰণ ইয়াৰ কালাৰটো বহুত ধুনিয়া আহে তাৰ পাছতে আমি দিব লাগিব ইয়াত 1 টিস্পুন ধনিয়া পাউডাৰ Next আমি ইয়াতে দিম 1 টিস্পুনতকৈ অকমান কম জিৰা পাউডাৰ তাৰ পাছত 1 টিস্পুন মিট মছলা পাউডাৰ এতিয়া আমি দিম 1 টেবলস্পুন সয়া সসটো দিলে অকমান কালাৰটো ধুনিয়া হয় আৰু টেষ্টটো বাঢ়ি যায় তাৰ পাছত আমি দিম ইয়াতে এটা কণী এতিয়া আমি ইয়াতে দিম আধা কাপ কৰ্ন ফ্লোৰ লগতে আমি দিম অকমান জালুকৰ গুৰি তাৰ পাছত আমি দিব লাগিব নিমখ মই ইয়াতে 2 টিস্পুন নিমখ দি দিছো আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখ দি দিব এতিয়া মই ইয়াতে দুঠাল নৰসিংহৰ পাত চেঙি দিছো এটো অপচনেল হয় আপোনালোকৰ ওচৰত যদি নাই নিদিলেও হ'ব এতিয়া আমি এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব এয়া সক মই কিদৰে ধুনিয়াকৈ মিক্স কৰি ললো আপোনালোকেও এইদৰে মিক্স কৰি লব এতিয়া আমি এইখিনি প্ৰায় 1 ঘণ্টা মানৰ কাৰণে মেৰিনেট কৰি থব লাগিব আপোনালোকে যদি পাৰে তাতকৈ বেছি দেৰিলৈকে থলে বেছি ভাল হ'ব 1 ঘণ্টা হৈ গল এতিয়া আমাৰ চিকেনখিনি ফ্ৰাই কৰিবলৈ ৰেডি হৈ গল আমি এতিয়া চিকেন কিপিস ফ্ৰাই কৰিম মই একেবাৰে সৰু কেৰাহী এখন ইউজ কৰিছো যাতে মই তেলৰ পৰিমাণটো অকমান কমকে দিলেও হয় এতিয়া মই এপিস কৈ চিকেনখিনি ইয়াতে দি দিম মই যেহেতু সৰু কেৰাহী এখন ইউজ কৰিছো একেবাৰতে গুটেখিনি চিকেন ফ্ৰাই কৰিব নোৱাৰিম সেই কাৰণে দুবাৰত মই এইদৰে চিকেনখিনি ফ্ৰাই কৰি লম গেছৰ ফ্লেমটো আপোনালোকে মিডিয়ামত থব আমাৰ চিকেন কিপিস ফ্ৰাই হ'বলৈ প্ৰায় 10 মিনিট মান লাগিব আৰু এইদৰে আপোনালোকে মাজে মাজে চিকেনখিনি লৰাইও থাকিব এয়া সক আমাৰ চিকেন কিপিস ধুনিয়াকৈ ফ্ৰাই হৈ গৈছে এইদৰে মই বাকি থকা চিকেন কিপিসও ফ্ৰাই কৰি লম এয়া সক কি ধুনিয়া কালাৰটো আহিছে আমি ইয়াতে কোনো ফুড কালাৰ ইউজ কৰা নাই অকল কাশ্মীৰী চিলি পাউডাৰৰ কালাৰটো প্ৰায় ধুনিয়া কালাৰ আহিছে এয়া আমাৰ আজিৰ চিকেন পকোৰাৰ ৰেচিপিটো ৰেডি হৈ গল মই আপোনালোকক এবাৰ চিকেন পিস ভাঙি কিনে দেখাই দিছো সক কিদৰে আমাৰ চিকেনটো ধুনিয়াকৈ হিজিছে ওপৰত একেবাৰে ক্ৰাঞ্চি আৰু ভিতৰত একেবাৰে সফট আৰু জুচি আৰু খাবলৈ খুবেই সোৱাদ লগা আপোনালোকে এবাৰ হলো এই ৰেচিপিটো ট্ৰাই কৰি চাব আৰু ৰেচিপিটো যদি ভাল লাগে নিজৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজত শেয়াৰ কৰি দিব আৰু আজিৰ ভিডিওটো যদি চাই ভাল লাগিলে ভিডিওটো লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু তেতিয়া হলে নেক্সট ভিডিওত লগ পাম তেতিয়ালৈকে আহিছো ধন্যবাদ